जय श्री राम राम नमः शिवाय जय श्री राम जय श्री राम जय राम 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 जय कृष्ण 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 হা কি হৈছে ই আপোনাৰ ঘৰত মা লক্ষ্মী আহিব এতিয়া ওপৰৰ পৰা নামিব আপোনাৰ ঘৰত বহুত জলদি মা লক্ষ্মী আহিছে পিছলৈ যা লক্ষ্মী দেৱীয়ে কৈছে তই আধা চুলি কাটিব লাগিব হ'ব মই কাটি দিম এতিয়াহে সুন্দৰীজনী বান্দৰী লাগিছে থাক মই যাংগৈ ৰাজা তই কোন হয় ছোৱালীৰ মাত ৰাজা তই সিফালে লুকাগৈ ছোৱালী গল ছোৱালীজনী ছোৱালী আছে তই ৰেজৰটো উল্টা ধৰিছ মই কাটি দিম হে তোৰ গালবিলাক দেখোন ছোৱালী মানুহৰ নিচিনা ইমান ধুনীয়া ছাৰ কি হলো হে তই ছোৱালী হৈ মচ লগাই মোক বেঙা বনাব আহিছ মাৰিলো যোনে যোনে চিগাৰেট খাই ইয়াত জমা হৈ যা চবে শুন আমাৰ মাজৰে এটাই শুকান বিড়ি খায় আৰু সি ওচৰৰ দোকানত বিড়ি খাই খাই মোৰ বদনাম দি থৈ আহিছে শুকান বিড়ি খোৱা বদমাছটো কোন হাকিব নোৱাৰা কৰিম হে প্ৰভু বচাব ঐ বিড়ি খোৱাটো চালা ভালে ভালে ওলাই আহি যা নহ'লে কাটি পেলাই হাতত দি দিম দে মোৰ তৰোৱালখন সঁচাকে কাটিব নেকি কাটি হাতত দি দিম এ এ এ এ কাটি দিব নেকি ই নহয় সেইকাৰণে অলপ ওপৰত দিছো চালা বহুত বিচাৰিলো বে হ'লেও শুকান বিড়ি খোৱাটো বিচাৰি পোৱা নাই নহ'লে বাদ দিয়া মোৰ আঙুলিকেইটা থু পেলাই দিয়াচোন হেই তোমাৰ থুৰ পৰাই শুকান বিড়িৰ গোন্ধ আহিছে মানে তুমিয়ে বিড়ি খোৱা যেনি ন কি ৰে ৰমেন হস্পিটেলৰ ওচৰত চিগাৰেট খাই আছে তোৰ বাপেৰে টকা দি খাইছে নেকি এই চিগাৰেটটো কিমান টকা 10 টকা আৰে 10 টকা তোৰ চিগাৰেট খাবলৈ টকা ওলাই যায় কিন্তু বিমল যে লোকৰ পৰা খুজি খুজি খাও কিয় মোৰ খুচি আৰে দুইটা চিগাৰেটৰ টকা দি তই 4 পেকেট বিমল কিনি খাব পাৰিবি আৰু খাই পেলাই তই বলো যুবা কেচাৰি বুলিও ক'ব পাৰিবি সেইকাৰণে চিগাৰেট এৰ বিমল খা আৰে হিৰোগিৰি খালি ফু ফু কৰিলে নহয় থু থু কৰিলেও হয় ইহি আজি বিমল খাই আহিছো এটা ছোৱালী পতাহে ঘৰত যাম এইফালে ঘূৰ এইফালে চালা মাল খাই আহিছে নেকি ঐ ৰ কিবা 2 নম্বৰী বস্তু লৈ গৈ আছে নেকি বিমল হাত ওপৰলৈ কৰ বিমল ক'ত আছে ইহি বিমল ইয়াত আছে ঐ তুই খাবি নেকি ধেৰ আছে বিমল ইয়াত মোকো এটা বিমল দি যোৱা না মোৰ মুখত অলপ আছে খাবি নেকি ক ঐ বুঢ়া তই মোক ফেল কৰিবি তই কি জানিবি নকল কৰিবলৈ কিমান কষ্ট মুতিবলৈ যাই পেলাই নকল লৈ আহো মই তই কি বুজিবি বুঢ়া আৰে মই পেট্ৰল কিনিব গৈছিলো মোক পেট্ৰলে নিদিলে কিমান টকা লৈ গৈছিলা আৰে পুৰা 10 টকা 10 টকাৰ পেট্ৰল ভৰাবি ৰাতিপুৱাই মদ খাই ললে নেকি लेकिन आप सफाई को कैसे पता अबे साले সাদা খোৱা এৰি দিয়া এই নেৰু এৰিব নোৱাৰো আৰে পাৰিবা চেষ্টা কৰাচোন তুমি এৰিবই লাগিব এই তই শুকান বিড়ি খুৱাই এৰিব পাৰিবি নেকি কেতিয়াৰ পৰা গা ধোৱা নাই তই যোৱাবাৰৰ ফাকুৱাৰ পৰা তই গা কেতিয়া ধুবি আকৌ যেতিয়া ফাকুৱা আহিব চাবোন কি মই কি জানো আইনাত যাই পেলাই এবাৰ তোৰ মুখখন চাচোন চালা আইনাই ভয় খাই যাব এইটো কোন আহি গ'ল আকৌ আৰু কলেজৰ বাহিৰত ছোৱালী পতাব যাওঁ ছাৰ মই আহিছো বহা মিনি তোমাক মই বিয়া কৰাম বুলি ভাবিছো কিন্তু মই তোমাক বহুত পছন্দ কৰোঁ তুমি মোৰ মৰমটো পাহৰি নাযাবা ব'লা আহা এতিয়া আপোনাৰ লগত দেখা পালে কিন্তু মাৰি পেলাব কি হ'ল পকামুৰীয়া বুঢ়া তই মোক বান্ধি পেলাই গৰু চোৰটোৰ লগত বিয়া হবি अरे कौन भौंक रहा है ये बदतमीज কোন আপোনালোকে মোক কিয় মাৰিব আহিছে তোৰ লগৰ ছোৱালী চোৰটো ক'ত মই নাজানো ছাৰ মই খালি বিয়া কৰাই দিছো সিহঁতক তাৰ পাছত ক'লে গ'ল ছাৰ মই গম নাপাওঁ সি গম নাপায় মাৰি পেলাম তোক দাদা সি নকয় আৰে তহঁতে তাত ঘোঁৰা ঘাঁহ কাটিব গৈছ নেকি এনেকুৱা পালিছ দিয়ে তাক
মুখৰ দিগি সি আখৈ ফুটা দি ফল ফলাই কথাবিলাক কৈ দিব ঐ ছোৱালী তোক ভাল পোৱা ল'ৰাটোৰ নাম কি তোকে সুধি আছো মই আলু চোৰ কি হ'ল আলু চোৰক ধৰিম যে এইকাৰণে ভয় খাইছ হা মই তোৰ কাৰণে ভয় খাইছোঁ আলু চোৰে বোলে তোক মেখেলা পিন্ধাই পঠিয়াব ঐ ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰি দিব আৰু নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ঐ তেতিয়াহে আপোনালোকে সদায় সদায় হাঁহি থাকিব পাৰিব समझ रहे हो ना